দেশবাসীক লজ্জানত কৰা মণিপুৰৰ অমানৱীয় বিভৎস ঘটনাৰ গোৱালপাৰাৰ লক্ষীপুৰতো অব্যাহত আছে প্ৰতিবাদ। আজি নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ লক্ষীপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত মণিপুৰৰ অমানৱীয় ঘটনাৰ এক প্ৰতিবাদী কাৰ্যসূচী আছিল যদিও প্ৰশাসনৰ অনুমতি নোহোৱাত প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব নোৱাৰি যুৱতীক উলংঘ কৰা, দেশবাসীক লজ্জানত কৰা অমানৱীয় ঘটনাৰ এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গোৱালপাৰা জিলা গণতান্ত্ৰিক মহিলা সমিতিৰ সভানেত্ৰী অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ মীৰা দেৱীয়ে পৰৱৰ্তী সময়ত লক্ষীপুৰত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হ'ব বুলিও ব্যক্ত কৰে। মণিপুৰৰ মহিলা কি অসমৰ মহিলা হওক কি বিশ্বৰ যিকোনো এগৰাকী মহিলা তাৰ মান মৰ্যাদা সহকাৰে সি জীয়াই থকাৰ অধিকাৰটো আছে। কিন্তু আজি মণিপুৰত যি কুকি আৰু মেইটেই এই দুই জনগোষ্ঠীৰ মাজত যি সংঘৰ্ষ, তেওঁলোকৰ মাজত যি অপ্ৰীতি অসূয়া, তাৰ ফলশ্ৰুতিত দুগৰাকী মহিলাক অতি নাৰকীয়ভাৱে উলংঘ কৰি ৰাষ্ট্ৰত সমদলত লৈ যোৱাটো আৰু বাৰ বাৰ একোজনী মহিলাক ধৰ্ষণ কৰা কথাটো, সেই মহিলা ধৰ্ষণকাৰী সমদলকাৰী সেই উলংঘ মহিলাৰ আগত তেওঁৰ পিতৃ শিৰচ্ছেদ কৰা, নাইবা তেওঁৰ ভায়েকৰ আগত তেওঁক সম্পূৰ্ণ উলংঘ কৰা, এইবিলাক সম্পূৰ্ণ মানৱতা বিৰোধী আৰু মহিলাৰ যি সন্মান, মহিলাৰ যি অধিকাৰ, এই অধিকাৰৰ বিৰোধী। গতিকে আমি যথেষ্ট উদ্বিগ্ন প্ৰকাশ কৰিছোঁ। মহিলা হৈছে আমাৰ মাতৃজাতি, আমাৰ এই গোটেই প্ৰকৃতিখনক গোটেই সৃষ্টিকাৰিণী মহিলা শক্তি, মহিলা নাৰী জাতি, আৰু এই মহিলাক যদি এনেকৈ নিৰ্মমভাৱে অত্যাচাৰ কৰে, সেই নিৰ্মমকাৰী, সেই অত্যাচাৰকাৰী দুৰ্বৃত্তসকলৰ মাক ভনীয়েক জানো নাই? তেওঁলোকৰতো নিজস্ব মাক ভনীয়েক আছে। আৰু বিশেষকৈ আমি বিশেষভাৱে এইটো উদ্বিগ্ন প্ৰকাশ কৰিছোঁ, মণিপুৰৰ যি চৰকাৰ আছে, আজি মণিপুৰৰ চৰকাৰে ইয়াৰ ক্ষেত্ৰত কোনো বিশেষ পদক্ষেপ লোৱা নাই। যোৱা 3 মে'ৰ পৰাই মণিপুৰত যি গোষ্ঠীগত সংঘৰ্ষ হৈছিল আৰু 4 মে'ত এই দুগৰাকী মহিলাক ৰাজপথত উলংঘ কৰি আনি সমদলত লৈ গৈ যি নাৰকীয় ঘটনা কৰিলে, এই গোটেই ঘটনাটো সেই সময়ত ইণ্টাৰনেট বন্ধ হৈ আছিল। তথাপিতো 12 তাৰিখে তাতে কেছো ৰুজু হৈছিল। ইতিমধ্যে মহিলা আয়োগৰ, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ কেন্দ্ৰীয় অধ্যক্ষা ৰেখা শৰ্মা তেওঁ আহিছে, তেওঁকো কথাটো জনোৱা হৈছিল। ৰাষ্ট্ৰীয় মহিলা আয়োগেও গৈ সেই ঘটনাটো তেওঁলোকে গাপ মাৰি থ'লে, তেওঁলোকে মণিপুৰ চৰকাৰৰ কোনো প্ৰতিবেদনো নাপালে। ইতিমধ্যে সেই সময়তে এই মে'ৰ পৰা ঘটনাবিলাক ঘটি থকাৰ পিছতো কিন্তু আমাৰ কেন্দ্ৰীয় যিটো চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, তেখেতে কিন্তু বিভিন্নবাৰ বিদেশ ভ্ৰমণ কৰিল আৰু এই মণিপুৰৰ ঘটনাবিলাক তেওঁ সম্পূৰ্ণৰূপে জ্ঞাত। ইতিমধ্যে আমাৰ নেডাৰ আহ্বায়ক, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁ এই মণিপুৰৰ ঘটনাটোও জ্ঞাত। এই সময়ৰ মাজতে মণিপুৰত যি ঘটনা ঘটি গ'ল, এই ঘটনাত অকল এই মহিলাক শিৰচ্ছেদ, কোনো মানুহক শিৰচ্ছেদ কৰা হ'ল, মহিলাক বাৰ বাৰ ধৰ্ষণ কৰা হ'ল, ধৰ্ষণকাৰীক এই আনি পেলাই সেই মণিপুৰৰ আৰক্ষীয়েও সহায় কৰি দুৰ্বৃত্তৰ হাতত গতাই দিলে। এই সময়তো ঘৰ বাৰী জ্বলাই দিয়া হ'ল, কুকিসকলৰ গীৰ্জা জ্বলাই দিয়া হ'ল, তাৰ লগত জড়িত থকা শিক্ষানুষ্ঠানৰ প্ৰতি আঘাত পৰিল, হাজাৰ হাজাৰ মানুহ ঘৰ এৰি গুচি যাবলগীয়া হ'ল। মানুহৰ জীৱন বহুতৰ ইতিমধ্যে 140 জন বা 42 জনৰ ওপৰো মানুহে মৃত্যুবৰণ কৰিলে। চৰকাৰী এই ঘটনাটো আচলতে ভাৰত চৰকাৰে নিয়ন্ত্ৰণ কৰিব পাৰিলেহেঁতেন নে নাই? নিশ্চয় পাৰিলেহেঁতেন, কিন্তু এই সময়ত নৰেন্দ্ৰ মোদী চৰকাৰে বা নৰেন্দ্ৰ মোদী মহোদয় তেওঁ বিদেশ ভ্ৰমণত ব্যস্ত হৈ থাকিল। অমিত শ্বাহ এইটো কৰিম বুলি কৈছিল যদিও নহ'ল। আৰু আপোনালোকে জানে, আজি পৰ্যন্ত সংসদ, ৰাজ্যসভা বা আমাৰ লোকসভা সংসদ এইটো কিন্তু বিকল হৈ আছে, অচল হৈ আছে। কাৰণ আমাৰ বিৰোধী সাংসদবিলাকে বিচাৰিছে যে নৰেন্দ্ৰ মোদী মাননীয় প্ৰধানমন্ত্ৰী তেওঁ মণিপুৰৰ ঘটনাটো প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰা আৰু তেওঁৰ মতামত এই সম্পৰ্কে দাঙি ধৰক, কিন্তু এই ক্ষেত্ৰত তেওঁ এতিয়াও সন্মান হোৱা নাই। কি কাৰণত বুলি ভাবে? কি কাৰণত এনেকুৱা ঘটনা তেওঁলোকৰ ইচ্ছা নোহোৱা বুলি ভাবে? এইটো ক্ষেত্ৰত আমি এটা কথা বিচাৰিছোঁ যে আমাৰ নৰেন্দ্ৰ মোদী চৰকাৰ বৰ্তমান তেওঁলোকে জাত পাত গোষ্ঠী মানুহৰ মাজত ভেদ কৰাটো তেওঁলোকে বিচাৰে আৰু তেওঁলোকৰ শাসন ক্ষমতাটো বজাই ৰখাটো বিচাৰে। ইফালে যদি মণিপুৰত তেওঁলোকে কুকি আৰু মেইটেৰ লগত লাগিছে,
বিভিন্ন ঠাইত আকৌ অন্য জনগোষ্ঠীৰ লগত লাগিছে আৰু তেওঁলোকে এই জনজাতিসকলক যিসকল স্থায়ী মানুহ তেওঁলোকৰ ক্ষেত্ৰতো মেইতিসকলৰ পক্ষতে আছে বুলি মণিপুৰৰ যি মুখ্যমন্ত্ৰী এন বীৰেন্দ্ৰ সিঙে আমি কালি বিজেপিৰ বিধায়ক এজনৰ মন্তব্যৰ পৰাই শুনিছোঁ যে মণিপুৰৰ মানে মুখ্যমন্ত্ৰী স্বয়ং বিজেপিৰ তেওঁ কিন্তু এই মেইতিসকলৰ সমৰ্থনতে আছে। গতিকে কুকিসকলক তাৰ পৰা উচ্ছেদ কৰি কুকিসকলক হয়তো আখু খেতিৰ কাৰণে নাইবা তেওঁলোকৰ কাৰণে যিবিলাক উচ্ছেদ কৰাৰ কথা কৈছে, কিন্তু তাৰ আগতে ইয়াত নিশ্চয় ৰাজনৈতিক ষড়যন্ত্ৰ জড়িত হৈ আছে আৰু তেওঁলোকক উচ্ছেদ কৰি তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰি দুই গোষ্ঠীৰ মাজত যিটো সংঘৰ্ষ আনিছে, এই সংঘৰ্ষৰ ফলত আমাৰ দেশত যে শান্তি প্ৰতিষ্ঠা হ'ব সেই শান্তি প্ৰতিষ্ঠা আৰু নাই। গতিকে আমি এতিয়াও বিচাৰিছোঁ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হস্তক্ষেপ কৰক আৰু মণিপুৰলৈকে পুনৰ শান্তি শৃংখলা ঘূৰাই আনক। লখিমপুৰ আস্থা পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। লখিমপুৰ চিকিৎসালয়ৰ নিচেই কাষতে অৱস্থিত আস্থা পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ, য'ত জননী স্বাস্থ্য সুৰক্ষা কাৰ্যক্ৰমৰ অধীনত গৰ্ভৱতী মহিলাক দুটাকৈ ছ'ন'গ্ৰাফি সম্পূৰ্ণ বিনামূলীয়াকৈ কৰা হয়, য'ত আল্ট্ৰাছ'ন'গ্ৰাফি, ডিজিটেল এক্স-ৰে, ECG, ডিজিটেল লেবৰেটৰীৰ লগতে সকলো ধৰণৰ ঔষধি পোৱা যায়। আস্থা পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত চৰ্মৰোগৰ বিশেষজ্ঞ, স্ত্ৰীৰোগ বিশেষজ্ঞ, ৰেডিঅ'লজিষ্ট, অৰ্থ এণ্ড নিউৰ'চাৰ্জন বিভাগৰ বিশেষজ্ঞ চিকিৎসকেও সেৱা আগবঢ়ায়। অধিক জানিবৰ বাবে যোগাযোগ কৰক 9954952703 অথবা 7002275473।